ৰাতি শোৱাৰ আগতে এই 5টা কথা আপুনি নিজকে নিজে সদায়ে মনত পেলাব আৰু মাত্ৰ 7 দিনৰ ভিতৰত দেখিব আপোনাৰ মনলৈ এনেকুৱা পৰিৱৰ্তন আহিছে যিটো আপুনি ভাবিব নোৱাৰিব। এইটো কেৱল কোৱাৰ কথা নহয়, ই হৈছে এক বৈজ্ঞানিক পদ্ধতি। ইয়াক কোৱা হয় সেলফ ইভলিউশন টেকনিক। ভাবক, আপুনি এনেকুৱা এটা পৰীক্ষা দিব গৈছে যিটোৰ কেতিয়াও ৰিজাল্টেই নাহে। সাধাৰণ কথা, তেনে পৰীক্ষা কেতিয়াও কামত নাহিব যাৰ পৰা আপুনি গমেই নাপাব যে আপুনি ভাল কৰিলে নে বেয়া। যেতিয়ালৈকে আপুনি গমেই নাপাব যে আপুনি কি কৰিলে, তেন্তে আপুনি কাইলৈৰ পৰীক্ষাৰ বাবে নিজকে ইমপ্ৰুভ কৰিব কিদৰে? আৰু যেতিয়ালৈকে আপুনি নিজকে ইমপ্ৰুভ নকৰিব, তেতিয়ালৈকে একোৱেই হাসিল কৰিব নোৱাৰিব। কিয়নো সফলতা পাবলৈ হ'লে প্ৰথমে নিজকে তাৰ যোগ্য কৰি তুলিব লাগিব। সদায় ভাবিব, আজিৰ দিনটো মোৰ বাবে এটা পৰীক্ষা, যিটো মই খুব ভালদৰে পাছ কৰিব লাগিব আৰু মই উপনীত হ'ব লাগিব মোৰ লক্ষ্যত। ভাবক, আজি আপুনি এটা লক্ষ্য ল'লে যে ৰাতিপুৱা মই 5 বজাত উঠিম, পঢ়িম, আজি মই কম পৰিমাণে মোবাইল ব্যৱহাৰ কৰিম, ভাল খাদ্য খাম, ব্যায়াম কৰিম। ই এটা উদাহৰণহে মাত্ৰ, আপোনাৰ লক্ষ্য বেলেগো হ'ব পাৰে। আজিৰ দিনটোৰ কামবোৰ আপোনাৰ বাবে হ'ব আজিৰ পৰীক্ষা। এতিয়া সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি নিজৰ লক্ষ্যত কিমান উপনীত হ'ল। আপুনি আজি যিটো ভাবিছিলে সেইটো কৰিব পাৰিলেনে? কিমান কৰিব পাৰিলে? দিনটোৰ আৰম্ভণিতে আমি বহুত ডাঙৰ ডাঙৰ কথা ভাবোঁ, এইটো কৰিম, সেইটো কৰিম, কিন্তু দিনটোৰ শেষলৈ আমি পাহৰিয়েই যাওঁ যে আমি ভাবিছিলোঁ কি। মাজতে আমি নিজেই বনোৱা নিয়ম নিজেই ভাঙি পেলাওঁ আৰু পাছদিনা আমি সেই লক্ষ্য পাবলৈ চেষ্টাও কৰিব নোৱাৰা হওঁ, কিয়নো আমাৰ মনত থকা মটিভেশ্যন ইতিমধ্যেই শেষ হৈ গৈছে। কিন্তু যদি আপুনি সদায় শোৱাৰ আগত এইকেইটা কথা নিজকে সোধে, তেন্তে আমাৰ মনত থকা সেই মটিভেশ্যন এতিয়াও শেষ নহ'ব আৰু পিছদিনা দুগুণ উৎসাহেৰে সেই কাম কৰিবলৈ মনত পাব সাহস। প্ৰথমেই আপুনি নিজকে সোধক, আজি আপোনাৰ লক্ষ্য কি আছিল? তেতিয়া আপুনি ভাবক, সেই কামটোৰ আপুনি কিমান সফল হ'ল। আপোনাৰ মনত ৰখাৰ দৰকাৰ নাই যে আপুনি কিমান বিফল হ'ল। আপুনি কেৱল মনত ৰাখিব লাগিব আপুনি কিমান সফল হ'ল। তাৰ পাছত আপুনি পিছদিনাৰ বাবে লক্ষ্য তৈয়াৰ কৰক আৰু ভাবক যে আজিতকৈ কালিলৈ মই এই লক্ষ্যত অলপ বেছি সফল হ'ম। আজি যদি মই মোৰ লক্ষ্যত 50% সফল হৈছিলোঁ, কাইলৈ হ'ম 60%। আৰু এনেকৈ কৰি এদিন আপুনি 100%ই দিনটোৰ লক্ষ্যত উপনীত হ'ব পাৰিব। শেষত আপুনি চিন্তা কৰিব যে কি কাৰণ আছিল যে আজি আপুনি দিনটোৰ লক্ষ্যত সম্পূৰ্ণ উপনীত হ'ব নোৱাৰিলে, আৰু ভাবক কালিলৈ যাতে সেই ভুল নহয়। মানুহে সদায় নিজৰ ভুলৰ পৰা শিকে আৰু শিকিবও লাগে। সেইবাবে যদিহে আপুনি সদায় শোৱাৰ আগতে নিজকে এই কথা সোধে, তেন্তে তেনে ভুল আপুনি বাৰে বাৰে কৰি থকাৰ ভুল নকৰিব আৰু আপুনি খুব বেছি সুন্দৰভাৱে নিজকে নিজৰ লক্ষ্যত উপনীত কৰাব পাৰিব। এতিয়া ভাবক, যেতিয়া আপোনাৰ প্ৰত্যেকটো দিনেই এটা সফল দিন হ'ব, তেতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত কোনে বাধা দিব পাৰিব? আপুনিও যদি এই কথাত সন্মত, তেন্তে আপুনিও এই 7 দিনৰ চেলেঞ্জ গ্ৰহণ কৰক আৰু মোক কমেণ্ট কৰি নিশ্চয় জনাব কোনে কোনে এই চেলেঞ্জ গ্ৰহণ কৰিব। শ্বেয়াৰ কৰিব যাতে এই চেলেঞ্জ আপোনাৰ কোনো আপোন মানুহেও গ্ৰহণ কৰিব পাৰে। আৰু আগলৈও এনে ভিডিঅ' পাই থাকিবলৈ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।